নমস্কাৰ মই আজি আৰু এটা সেই আনিছোঁ অন্য এটা ব্লগ আনিছোঁ জুবিন দাই কিছিল নম্বৰৰ আগে কি কৈ গৈছে আপোনালোকে শুনকচোন ভিডিঅ'টো অলপমান স্কিপ নকৰা কৰি লতা মঙ্গেশকাৰ মৰিলে কিবা এটা কৰিলে তাহাঁতি নাই কৰা ৰাজেশ খান্না মৰিছে এটা নিউজ এটা ওলাইছে ৰাজেশ খান্না ডাইড মোৰ তাত ৰজা নাই মই চা মই অসমত যদি মই মৰোঁ এসপ্তাহ বন্ধ হৈ যাব I live like that. তাত সেইকাৰণে মোক ভয় কৰে মোক নামাতে মোক মাতিবলৈ ভয় কৰে মই গালি পাই দিওঁ যাক তাক যি দি কৈ দিলোঁ কোনো ৰোহিত শেট্টি ইমান ডাঙৰ ডিৰেক্টৰ তাৰ চিনেমা গান গাবলৈ মাতিছে মই গানটো পচন্দ হ'লে বনাই গাওঁ বাই বাই ৰোহিত শেট্টি কৈছে ये कैसा आदमी है प्रीतम কৈছে ये ऐसा ही है ये राजा है তহঁতৰ কাম আছে ইয়াত আহিবি মই নাযাওঁ ভাল নাপাগো এইখিনিতে আমি সেই কৰি ভিডিঅ'টো সমাপ্ত কৰিম আৰু লাইক কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব নমস্কাৰ জয় অসম।